Hello friends, welcome to Miss Porium Vlogs. আজি আমি বনাম ম্যাগি চিজ বল। যদি আমাৰ চেনেলত নতুনকৈ আহিছে বা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈকে আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ম্যাগি চিজ বল বনাবলৈ আমাক লাগিব ম্যাগি 2 পেকেট, 2টা গাজৰ সৰু সৰুকৈ কাটি লৈছোঁ, এটা ক্যাপসিকাম সৰুকৈ কাটি লৈছোঁ, কণী 2টা, চুকি লোৱা মজেৰেলা চিজ, ব্ৰেড ক্ৰাম্বছ, বিন 4-5 ডাল সৰুকৈ কাটি লৈছোঁ, ৰিফাইন্ড অইল, নিমখ সোৱাদ অনুসৰি। এতিয়া আমি ম্যাগিখিনি বইল কৰিম। এয়া সসপেনটোত পানী দিলোঁ আৰু পানীখিনি গৰম হোৱাৰ পিছত ইয়াত গাজৰখিনি দি দিলোঁ। এতিয়া কাটি থোৱা বিনখিনি দিলোঁ। ম্যাগিখিনি অলপ ভাঙি দিছোঁ। আপোনালোকে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফলো কৰিব পাৰে। আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো হ'ল instagram.com/missporiumvlogs আৰু আমাৰ ফেচবুক হেণ্ডেলটো হ'ল facebook.com/missporiumvlogs। এতিয়া অলপ সময় কাৰণে ঢাকনিখন দি দিলোঁ। এতিয়া কাটি থোৱা ক্যাপসিকামখিনি দিলোঁ। আৰু এতিয়া ম্যাগি মছলা দিলোঁ। মনত ৰাখিব ম্যাগিত যাতে পানী নাথাকে, যিহেতু ম্যাগিৰ আমি বল বনাম। এতিয়া ম্যাগিখিনি গোট মাৰিছে, সেইকাৰণে আমি ম্যাগিখিনি নমাই দিলোঁ। এতিয়া ম্যাগিখিনি ঠাণ্ডা হ'বলৈ দিম। ইন দ্য মিন টাইম কণী 2টা ভাঙি লৈছোঁ। ইয়াত অকণমান নিমখ দিছোঁ। আৰু এইখিনি ফেটি লৈছোঁ। অলপ তেল হাতৰ পতাত সানি লৈছোঁ, যাতে বল বনাওঁতে ম্যাগিখিনি হাতত লাগি নধৰে। এতিয়া ম্যাগিৰ বল বনাম আৰু বলৰ ভিতৰত চিজখিনি দিম। এতিয়া ম্যাগি বলটো ফেটি লোৱা কণীত তিয়াই লৈছোঁ। আৰু এতিয়া ম্যাগি বলটো ব্ৰেড ক্ৰাম্বছত লটিয়াই লৈছোঁ। এনেকৈ আমি বাকী কেইটাও বনাম। এইখিনিতে আপোনালোকক জনাও যে ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।
এতিয়া মেগী চিজ বলকেইটা ডিপ ফ্ৰাই কৰি ল'ম। আপোনালোকেও এই ৰেচিপিটো বনাই চাওক আৰু কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে।